নমস্কাৰ বন্ধুসকল, মই হলিত আৰু আপুনি চাইছে B1। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম হোলিত নিজক ষ্টাইলিছ আৰু কেনেকৈ সুৰক্ষিত ৰাখিব তাৰ বিষয়ে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, যদি আপুনি হোলি এনজয় কৰিব বিচাৰে আৰু লগতে ষ্টাইলিছ দেখিব বিচাৰে, তেতিয়াহ'লে আপুনি ভিডিঅ'ত দেখুওৱা ধৰণে এনেধৰণৰ এটা হোৱাইট টি চাৰ্ট পিন্ধি ল'ব। তো সেই হোৱাইট টি চাৰ্টটো আপোনাৰ নৰ্মেল হ'লেও চলিব আৰু যদি প্ৰিণ্টেড হয় কোনো কথাই নাই। তো যদি আপুনি বেলেগতকৈ আপুনি ধুনীয়া এটা ষ্টাইলিছ লুক দিব বিচাৰে হোলিত, তেতিয়াহ'লে আপুনি ভিডিঅ'ত দেখুওৱা ধৰণে এনেধৰণৰ হোৱাইট টি চাৰ্টটো আপুনি পিন্ধি ল'ব। নম্বৰ 2, কেতিয়াবা কি হয়, আমি হোলি খেলি অহাৰ পিছত আমাৰ ফেচত পিম্পলছ হোৱা দেখা পোৱা যায় আৰু আমাৰ মুখটো খজুতি থাকে আৰু লগতে আমাৰ মূৰৰ চুলিৰ যোনবিলাক আছে, চুলিৰ গুৰিবিলাক খজুতি হৈ থাকে। তো তাৰ পৰা আমি কেনেদৰে সুৰক্ষিত থাকিম? তো হোলিটো আমি খেলিব বিচাৰোঁ, কিন্তু এইখিনি সমস্যা আমাৰ সকলোৰে প্ৰায় আহি যায়। তো তাৰ কাৰণে আপুনি কিছুমান নিয়ম ফ'ল' কৰিব। তাৰ বাবে আপুনি ফটোত দেখুওৱা ধৰণে এনেধৰণৰ এটা অলিভ অইল আপুনি ফেচত লগাই ল'ব আৰু লগতে আমাৰ মূৰত যোনবিলাক হেয়াৰ অইল থাকে, তো যিকোনো ধৰণৰ হেয়াৰ অইল আপুনি মাছাজ কৰি ল'ব, চুলিত লগাই ল'ব। তেতিয়া কি হ'ব, সেই অইলখিনিয়ে আমাৰ স্কেল্পটোক সুৰক্ষা প্ৰদান কৰি দিব আৰু যিমান আবিৰ বা ৰং লাগিব তাৰ পৰা আমাৰ ইনফেকশ্যনটো নহয়। তো এনেধৰণে আপুনি ছেফলি হোলি এনজয় কৰিব পাৰিব। নম্বৰ 3, তো ভিডিঅ' চাওকচোন। এনেধৰণৰ অৱস্থা সকলোৱে হয় প্ৰায়। তো এনেধৰণৰ অৱস্থাৰ পৰা যদি আপুনি দূৰত থাকিব বিচাৰে, তো কেনেকৈ কৰিব? তো তাৰ কাৰণে আপুনি যিমান পাৰে ধুনী ৰঙৰ পৰা দূৰত থাকিব। আপুনি আবিৰেৰে হোলি খেলিব, তেতিয়াহ'লে এনেধৰণৰ অৱস্থাও নহয় আৰু আমি হোলিৰো এনজয় ল'ব পাৰিম। তো ভিডিঅ'টো আজিলৈকে ইমানতেই।